নমস্কাৰ। মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই প্ৰজ্ঞান ভাৰতী আৰু নিযুত মইনা আঁচনিকে ধৰি কেইবাখনো আঁচনিৰ কথা কৈ থৈ গ'ল, কিন্তু তেখেতক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে সেই আঁচনিসমূহৰ যি আবেদন প্ৰক্ৰিয়া সম্পন্ন হয়, সেই প্ৰক্ৰিয়া সম্পন্ন হয় ডিজিটেল মাধ্যমসমূহৰ জৰিয়তে, কিন্তু যিটো সময়ত TRAI অৰ্থাৎ টেলিকম ৰেগুলেশ্যন অথৰিটি অফ ইণ্ডিয়াই 2025 চনৰ মাৰ্চ মাহত প্ৰকাশ কৰা প্ৰতিবেদনখনত স্পষ্ট ভাষাৰে উল্লেখ আছে যে অসমৰ কেৱল মাত্ৰ 52% লোকে ডিজিটেল মাধ্যমসমূহৰ ব্যৱহাৰ সম্পৰ্কে অৱগত হয়। তেনে প্ৰেক্ষাপটত য'ত নেকি অসমৰ আধাতকৈও বেছি সংখ্যক লোক সেই ডিজিটেল মাধ্যমসমূহৰ ব্যৱহাৰ সম্পৰ্কে অৱগতই নহয়, কেনেদৰে চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ তেওঁলোকে লাভ উঠাব পাৰিব, সেয়াও কিন্তু তেওঁ স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, আন এগৰাকী সন্মানীয় চৰকাৰী পক্ষৰ সদস্যই কেইবা ধৰণৰ স্কলাৰশ্বিপৰ কথা কৈ থৈ গ'ল, কিন্তু তেখেতক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে শিক্ষাৰ গুণগত মানদণ্ড উন্নতি তেতিয়াহে হ'ব যেতিয়া শিক্ষাৰ্থীসকলে সেই স্কলাৰশ্বিপৰ ধন শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষা সম্বন্ধীয় ক্ষেত্ৰত খৰচ কৰিব। কিন্তু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ অধীনত দিয়া সেই স্কলাৰশ্বিপৰ ধন যে শিক্ষাৰ ক্ষেত্ৰতেই খৰচ কৰিব লাগিব, তাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা দেখিবলৈ পোৱা নাযায়। আৰু মাননীয় অধ্যক্ষ মহোদয়, স্কলাৰশ্বিপৰ ধনৰ ব্যক্তিগত ব্যৱহাৰৰ জৰিয়তে শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতি কেনেদৰে হ'ব, সেয়াও কিন্তু আজি তেওঁলোকে স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে, যিটো সময়ত বিশ্ব বেংকে 2024 চনত প্ৰকাশ কৰা প্ৰতিবেদনখনৰ অনুসৰি অসমৰ বৰ্তমান সময়ত 1700খন গাঁৱত বৰ্তমান সময়ত পকীপথৰ ব্যৱস্থা নাই, 1400খন গাঁৱত বৰ্তমান সময়তো দলঙৰ ব্যৱস্থা নাই, 7000তকৈ অধিক সংখ্যক গাঁৱত প্ৰত্যেক বছৰে বানপানীৰ সৈতে যুঁজিব লগা হয়। তেনে প্ৰেক্ষাপটত চৰকাৰৰ সেই বিভিন্ন আঁচনিসমূহৰ জৰিয়তে দিয়া স্কুটি আৰু চাইকেলখনৰ প্ৰাসংগিকতা কিমান দূৰলৈকে আছে, তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে। যিটো সময়ত নব্য উদাৰীকৰণৰ ফলস্বৰূপে শিক্ষা খণ্ডটোক ব্যক্তিগতকৰণ কৰা হৈছে আৰু চৰকাৰৰ বিভিন্ন নীতিসমূহৰ জৰিয়তে শিক্ষাৰ এই ব্যক্তিগতকৰণৰ ধাৰণাটোক সম্পূৰ্ণ সমৰ্থন কৰাৰ ফলস্বৰূপে গাঁৱে ভূঞে ব্যক্তিগত শিক্ষাৰ অনুষ্ঠানসমূহ গঢ় লৈ উঠিছে। তেনে প্ৰেক্ষাপটত অসমত যি এক শৈক্ষিক অসমতাৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেই অসমতাৰ পৰিৱেশক সেই একেখন চৰকাৰৰ সেই একে আঁচনিসমূহৰ জৰিয়তে আকৌ কেনেদৰে নাইকিয়া কৰিব পৰা যাব। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰৰ সেই আগফালে দুৱাৰদাং পিছফালে দুভাং নীতিৰ জৰিয়তে শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতি হ'ব পাৰে বুলি ভবা আৰু কয়লাৰ উদ্যোগ এটা স্থাপন কৰি বায়ু প্ৰদূষণ নহয় বুলি নিশ্চয়তা প্ৰদান কৰা একেই কথা। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমানৰ সময়ত শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোৱে হৈছে গোলকীয় প্ৰত্যাহ্বানসমূহক চিনাক্ত কৰা আৰু সেই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা। তেনে প্ৰেক্ষাপটত আজি অসমৰ শিক্ষাৰ্থীসকলক শিকোৱাৰ প্ৰয়োজনীয়তা আছিলে জলবায়ু পৰিৱৰ্তনৰ সমস্যা আৰু সমাধানৰ বিষয়ে, তেওঁলোকক আজি শিকোৱাৰ প্ৰয়োজনীয়তা আছিলে কৃত্ৰিম বুদ্ধিমত্তাৰ বিভিন্ন শাখা আৰু মাধ্যমসমূহৰ বিষয়ে, তেওঁলোকক আজি শিকোৱাৰ প্ৰয়োজনীয়তা আছিলে মাল্টি কালচাৰেলিজিম অৰ্থাৎ বহু সংস্কৃতিৰ ধাৰণাটোৰ বিষয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ যে অসম চৰকাৰে প্ৰণয়ন কৰা সেই বিভিন্ন আঁচনিসমূহৰ বিভিন্ন মাধ্যমসমূহত এই নতুন প্ৰত্যাহ্বানসমূহৰ কোনো স্থান দেখিবলৈ পোৱা নাযায়। আৰু এই নতুন প্ৰত্যাহ্বানসমূহক একাষৰীয়া কৰি সেই পৰম্পৰাগত আঁচনিৰ মাধ্যমেৰে শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নতি হ'ব পাৰে বুলি ভবা আৰু কোনো ভুৱা প্ৰতিষ্ঠানত পইচা বিনিয়োগ কৰি 21 দিনত দুগুণ হ'ব পাৰে বুলি ভাবি